Hi friends, welcome to my YouTube channel Jubin Kolita Vlogs আৰু আজি হৈছে শিৱৰাত্ৰি আৰু এতিয়া মই আমাৰ গাঁৱৰ শিৱ মন্দিৰত সেৱা কৰিব যাম আৰু আমাৰ গাঁৱতনো কেনেকুৱা কৰিছে শিৱৰাত্ৰি কেনেকুৱাকৈ পালন কৰিছে সেইটো দেখুৱাম বলক আৰু আহি পালো আমাৰ গাঁৱৰ শিৱ পূজাত ভিতৰলৈ সোমাই যাওঁ আহক এইটো হৈছে হৰি মন্দিৰ আৰু এইটো হৈছে শিৱ মন্দিৰ আৰু এইটোতে আজি শিৱ পূজা হ'ব মই এতিয়া প্ৰথমতে আহিয়েই ভিতৰলৈ গৈ শিৱ পূজাক চিন্তি সেৱা কৰি আহো ৰ'ব আৰু সৌটো হৈছে শিৱৰ মূৰ্তি চাই লওক আৰু সেৱা কৰি মন্দিৰৰ পৰা ওলাই আহিলো আৰু কাণৰ এইটো বেলপাত লৈছো শিৱ পূজা উপলক্ষে হাততো ৰঙা কাপোৰ পিন্ধিলো যাতে শিৱই শক্তি দিয়ে কিছু সময় পিছত আৰম্ভ হৈ গ'ল নাগৰা নাম আমাৰ গাঁৱৰে হয় নাগৰা নাম দলটি কেনেকুৱা চাই লওক এনেদৰে চলি আছে নাগৰা নাম এইফালে জ্বলি আছে কুৰা প্ৰকাণ্ড জুই আৰু চাৰিওফালে বহি মানুহবিলাকে জুই পুৱাই আছে আৰু ধুনিৰ জুইগুৰা চাকচোন কি ভয়ানককৈ জ্বলি আছে একদম চাপনা নাগাৰা নাম গাই থকাৰ মাজতে শিৱৰাত্ৰিৰ বিশেষ আকৰ্ষণ চলি আছে এয়া ভাং খাই আছে দে আৰ আপোনালোকে শিৱৰাত্ৰিত ভাং খাইছেনে কমেণ্ট কৰি ক'বচোন কোনে কোনে খাইছে আৰু এইফালে নাগাৰা নাম শেষ হ'বৰে হ'ল ফাইনেলি নাগৰা নাম শেষ হ'ল আৰু মহাদেৱক চিন্তি সকলে সেৱা ল'লে তাৰ পিছতে প্ৰসাদ বিতৰণ কৰিব ধৰিলে প্ৰসাদ বিতৰণ কৰা হৈ গ'ল আৰু ময়ো হাতত প্ৰসাদ লৈ ঘৰলৈ যাবলৈ ওলাইছো আজিৰ ভিডিঅ'টো এইখিনি আছিলে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টো ইমানে বাই বাই